हेलो ভিউয়ার্স আজি আমি নতুন এটা ভিডিও লৈ আহিছো তো আজিৰ ভিডিও জিবি হোৱাটছআপ কেনেকৈ ডাউনলোড কৰিব লাগে তো বলক ভিডিও আৰম্ভ কৰো তো ভিডিও আৰম্ভ কৰাৰ আগত এটা আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট যদি এই চেনেলত নতুন হৈ থাকে তেনেহলে এই চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনখন বজাই দিব আৰু ভিডিও ভাল লাগিলে এটা লাইক কৰিব তো ব্লগ ভিডিও আৰম্ভ কৰো তো আগতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব তো মই ক্ৰম ব্ৰাউজাৰত গলো যোৱাৰ পিছত আপুনি সাৰ্চ কৰিব জিবি লিখাৰ লগে লগে আপুনি চাব এই তলত লিংকখন আহি গৈছে আপোনালোকে লিংকখন ভালকৈ চাব তো সেই লিংকত এটা ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তললৈ স্ক্ৰল ডাউন হৈ যাব যোৱাৰ পিছত এই চাওক জিবি হোৱাটছআপ ডাউনলোড তো ইয়াতে ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত এইখন ক্লোজ কৰি দিব দিয়াৰ পিছত তললৈ স্ক্ৰল ডাউন হৈ যাব চাওক জিবি হোৱাটছআপ এটা আছে আকৌ জিবি হোৱাটছআপ প্ৰ এটা আছে আৰু এটা FM এপ আছে তো আপুনি জিবি হোৱাটছআপ যিখান আছে হিতাতে এই ৰেড লগা যেটা আছে হিতাত ক্লিক কৰি দিব এটা তো ক্লিক কৰি দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন হৈ যাব যোৱাৰ পিছত আপুনি এই ওপৰৰ খানে ক্লিক কৰিব তো চাওক আমাৰ ডাউনলোড হ'বলৈ আৰম্ভ কৰিছে আপুনিও এনেকৈ ডাউনলোড কৰিব পাৰে